জুবিন দাই ন্যায় নোপোৱালৈকে আমি এক্সাম নিদিওঁ ইমান দিনে তেনেকৈ ভাবি আহিছিলো কিন্তু শেষত এক্সাম দিব আহিব লগা হ'ল এইটো মাত্ৰ এটা উদাহৰণহে ভাবিছিলো যে ৰৈ ৰৈ বিনালে ৰিলিজ দিয়াৰ আগত জুবিন দাই ন্যায় পাব তেনেকৈ সময় গুচি গ'ল তাৰপিছত ভাবিলো যে জুবিন দাৰ বাৰ্থডে সময়ত ন্যায় পাব নাই নেপালে তেনেকৈ সময়বোৰ গৈ আছে যোনে যেনেকৈ পায় ন্যায়ৰ ক্ষেত্ৰত মাত মাতি যাব কিছুমানে ওলাই আহিব নোৱাৰে কিন্তু ছ'চিয়েল মিডিয়াতে ন্যায় খুজিব পাৰে নৰেন্দ্ৰ মোদীৰ হেছটেগ 10 মিলিয়নৰ ওপৰত আছে আমাৰ জুবিন দা কিয় 5 মিলিয়ন আছে আৰু লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ কমেণ্ট কৰিব বাৰু যি নহওক এক্সাম দিবতো যাব লাগিব গুড মৰ্ণিং সকলোকে বৰ্তমান গৈ আছো এক্সাম দিবলৈ ভগৱানক চিন্তি বলক যাওঁ আমাৰ পঞ্চায়তৰ ওচৰ ৰাস্তাটো বনাই আছে সেইকাৰণে অকণমান সোনকালে আহিছো কলেজ আহি পালোহি আজি আছে ইংলিছৰ এক্সাম এইখন আছে প্ৰশ্ন কাকত 50 নম্বৰৰ চাই লওক বাৰু যি নহওক পৰীক্ষা দিয়াতে ঘৰলৈ গৈ আছিলো ৰাস্তাতে আমাৰ পাহাৰখন বহুত ধুনীয়া লাগিলে বোলো আপোনালোকক দেখাই দিওঁ আমাৰ লগৰ ল'ৰা এটা হাতত দেখিলো 15 Pro Max মই বোলো কি আচৰিত এইটো আকৌ মহত্ব বহুত এইফালে চাওকচোন এয়া এইটো ই কভাৰহে লগাই দিছে আচৰিত দেই